সত শ্ৰী আকাল, ইটছ মি মিফতা, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰতে উভতি আহিছোঁ সকলোৱে ছাপোৰ্ট কৰিব বুলি। চ' গাইজ, আপোনালোক যিহেতু মই কৈছিলোঁ ন ট্ৰিপৰ ভিডিঅ' আহি আছে বুলি। চ' আজি আমি যাবলৈ ওলাইছোঁ। এতিয়া নাযাওঁ, আমি ৰাতিকৈ ওলাম। আৰু ক'ত যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে চব গম পাই থাকিব। আৰু মেবি যদি বেছি দীঘল হৈ যায় ভিডিঅ'টো পাৰ্ট হিচাপে দি দিম, আৰু যদি এটাতে কভাৰ কৰি দিম মই এটাতে দি দিছিলোঁ। আজি কলেজৰ পৰা আহি মই একদম ভাত পানী নাখাই মই শুই দিলোঁ। আৰু চেয়াৰত দেখি চাগে গম পায়ো আছোঁ মই শুই উঠিছোঁ, একদম বেমাৰী লাগি আছোঁ মোক। চ' একো নাই বাৰু, এতিয়া মই যাওঁ, মই একচুৱেলি স্পা কৰোঁগৈ। স্পা মানে যে গৈ আছোঁ সেইটো স্পেচিয়েলি সেইটো কাৰণে নহয় স্পা, কাৰণ বহুত বেছি ৰাফ হৈ গৈছে ন স্পা, বহুত দিন কৰা নাই। মইতো ঘৰতে কৰোঁ, আৰু ঘৰতে কৰিলে ভাল স্পাটো, 10 days পিছে কৰিব পাৰি। আৰু যদি আপোনালোকে এনেই এমাহৰ পিছে কৰিব লাগে, কিন্তু মই কি কৰোঁ, যেতিয়া মই উইকত চেম্পু কৰোঁ, দুবাৰ কৰোঁ ন, দুবাৰ কৰোঁতে মই এবাৰ কণ্ডিশ্যনাৰ কৰি দিওঁ আৰু এবাৰ স্পা কৰি দিওঁ। আপোনালোকেও যদি হেয়াৰ ষ্ট্ৰেইটনিং কৰিছে বা স্মুথনিং কৰিছে তেনেকৈ কৰিব, খুব ভাল হয়। হেয়াৰটো ডেমেজ হৈ নাযায় আৰু বেছিকৈ মানে কাৰ্লিটো খুব সোনকালে হৈ নাযায়। আৰু মোৰো অলপ হৈছে, দেখা পাইছে আপোনালোকে, ৰিজাল্ট পাব। মই পিছত যেতিয়া কৰি আহিম অলপ পিছত আপোনালোকে দেখিলে গম পাবই। চ' আৰু আকৌ চাগে মেবি এইটো মুখটো মানে একদম মোৰ কলেজ গৈগে মানে ড্ৰাকনেছ এটা পৰি গৈছে। চ' মুখৰ চাগে ফেচিয়েল কৰিম, চাগে নহয় মানে কৰিম আৰু। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, গম পাই থাকিব ক'ত যাওঁ কি কৰোঁ। চ' চাই থাকিব। তো গাইজ, এই স্পা ক্ৰীম লগাই দিছোঁ। স্পা ক্ৰীম লগাই 20 minutes ৰাখিব লাগে। চ' মই অলপ বহি দিছোঁ, আৰু এতিয়া মই কৰিম মোৰ পেকিং কাপোৰ কি ল'ম, আৰু বেছিক আপোনালোকক দেখুৱাম মই মেকআপৰ লাইট মেকআপ এটাৰ কাৰণে আপোনালোকে ট্ৰিপত গ'লে ক'ৰবাত গ'লে কি ল'ব লাগে। চ' আপোনালোকে চাই যাব। ৱাইপছ বহুত ইম্পৰ্টেণ্ট হয়, মইশ্চাৰাইজাৰ ইম্পৰ্টেণ্ট ল'বৰ, প্ৰাইমাৰ যি মেকআপ কৰে প্ৰাইমাৰ লাগিব। চব প্ৰাইমাৰ ইম্পৰ্টেণ্ট। ফাউণ্ডেশ্যন লৈ ল'ব, মই ফিটমি লৈছোঁ, প্লাছ এটা লিকমি লৈ লৈছোঁ লগত, কনচিলাৰ পেলেট লৈ লৈছোঁ, লাগি যাব পাৰে। আৰু ফিটমিৰ পাউডাৰ লৈছোঁ, হাইলাইটাৰ, এইটো হৈছে ব্লাছাৰ, ফিক্সাৰ, এইটো হৈছে আইব্ৰ জেল, মাস্কাৰা, ব্ৰাছ, লিপষ্টিক এটা লৈছোঁ। গাইজ, গা ধুই একদম কাপোৰ পিন্ধি আহিছোঁ, মুখত একো কৰা নাই, এনেকৈ যাম আৰু চিম্পল। মানে এতিয়া গৈ আছোঁ মাৰ্কেট, আৰু দুটামান বস্তু ল'বলৈ আছে। চ' গৈ আছোঁ। আৰু গাইজ, মই বজাৰৰ পৰা আহিলোঁ, আৰু এতিয়া কৰিলোঁ মোৰ ফেচিয়েল। আৰু আপোনালোকক অলৰেডি মই শ্বেয়াৰ কৰিয়ে থৈছোঁ মই কিহৰ ফেচিয়েল কৰোঁ। মই MKFN প্ৰডাক্ট ইউজ কৰোঁ ফেচিয়েলৰ। চ' এতিয়া মই কৰি আছোঁ। আল্লাই যাতে ভালে নিয়ে আৰু ভালে আনে। চ' আপোনালোকে দোৱা কৰিব, ভালে গৈ যাতে ভালে আহিব পাৰোঁ। আৰু বাকী ওলাম আৰু। এতিয়া বাজিছে 1 AM হ'ব আৰু। এতিয়া আমি চব আইতাহঁতৰ ঘৰত আহি লগ হৈছোঁ, আৰু এতিয়া বাজিছে 3:04, আৰু এতিয়া আমি ওলাম। বহুত দেৰি হৈ গ'ল, 2টা বজাত ওলোৱাৰ কথা আছিল, কিন্তু 3:04 হ'ল। এতিয়া ওলাওঁ আৰু আমি। আল্লাৰ নাম লৈ আপোনালোকে দোৱা কৰিব।